গুড মৰ্ণিং বন্ধুসকল, কি খবৰ? মানে ৰাতিপুৱা চাহ তাহ বাৰু খোৱা হ'লনে নে নাই হোৱা এটা কমেণ্ট কৰি জনাব দেই। আৰু চাহ তাহ খাই বৈ মানে ময়ো ডিউটিলৈ বুলি ওলাই আহিলোঁ দেই। সেয়া দেখিছে ন, গণেশ বাবাক লগ পাই গ'লোঁ মানে বাটতে। আৰু চাহটোহে খাইছিলোঁ অকল। মই বোলো ভোক লাগিব, চ' কিবা এটা খাই লওঁ আৰু সেইবাবে ৰুটি এটাও খাই ল'লোঁ মানে সেইটো ৰুটি নহয় দেই, পৰঠা বুলিয়ে কয়। মই মানে ৰুটি বুলি কৈ দিলোঁ আৰু ঘপককৈ। আৰু এইফালে মানে খাই বৈ ময়ো মানে ডিউটি আহি পাই গ'লোহি দেই। কাম কৰিছে, মোবাইল টিপিছে মানে দেৱালীৰ দিন যে। একচুৱেলি ভিডিঅ'টো মানে দেৱালীৰ দিনতে বনোৱা দেই, এডিটহে কৰা নাছিলোঁ। টাইম উলিয়াই এডিট কৰি দি দিছোঁ আৰু দেই। বাৰু শেহতীয়াকৈ হ'লেও দীপাৱলীৰ শুভেচ্ছা জনালোঁ দেই সকলোকে। গাইজ বৰ বেছি সোনকালে হ'ল নেকি বাৰু শুভেচ্ছাটো জনোৱা মোৰ। আৰু এইফালে মানে আমাৰ ৰাইজসকলে বম ফুটত ব্যস্ত দেই। পপ নে কি আনিছিলে এটা। আৰু পিছে দীপাৱলী বুলি আজি আমাৰ সোনকালে ছুটি হ'ল দেই। ছুটি হৈ মানে বজাৰলৈ বুলি আহিছিলোঁ। মই মানে লগত অহা মানুহে দেই, লগত আহিয়ে ভিডিঅ' চিডিঅ' কৰি আছোঁ আৰু কিনিব বেলেগে। মই আৰু মানে এনেই ওপৰতে এই ভাইটিটোৱে মানে চাকি ল'ব বোলে, সি লগ ধৰিলে, চ' ময়ো আহিলোঁ তাৰ লগতে। বজাৰ চজাৰ কৰি মানে ৰুম আহি পাই গ'লোঁ। ৰুমত মানে সোমোৱাই নাই। ভাইটিক ক'লোঁ ফোন কৰি বোলো ওলাই আহি মানে দুইটাই ওলাই গ'লোঁ কিবা এটা খাবলৈ বুলি। তাৰ মানে কি খাইছিলোঁ দেখিছেই নহয়। আৰু তাতে মানে ফুচকা খালোঁ আৰু পাপৰি চাট ল'লোঁ এটা। তাৰ পাছতে মানে আকৌ অলপ মাংস ল'লোঁ দেই। মাংস লৈ মেলি মানে ৰুম আহি পাই গ'লোহি। দেৱালী দিন যিহেতু মাংসকে অকণমান লৈ আহিলোঁ। গাইছ, আজি ৰাতি খানা আপোনালোকৰ ঘৰত কি আছে বাৰু? এয়া মই মানে বনাই আছোঁ আৰু এয়া গাইছ, চিকেন ৰেচিপিটো কেনেকুৱা হৈছে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব দেই। যদি খাবলৈ ভাল হৈছে যেন লাগে মোক মাতিব পাৰে পিছে বনাবৰ কাৰণে। ফ্ৰীতে বনাই দিম বাৰু, পইচা পাতি দৰকাৰ নাই। কিবা অকণমান খুৱাই দিলেই হ'ল আৰু। समझ रहे हो ना। বাৰু বন্ধুসকল, আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ। ৰেচিপিটো কেনেকুৱা হৈছে খালি জনাবলৈ নাপাহৰিব। বাকীনো কিনো ক'ম। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব দেই। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। বাৰু দিয়ক, সকলোকে আজিলৈ ইয়াতে এৰিছোঁ। আকৌ পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ। বাই বাই সকলোকে, গুড নাইট।